যা যা এইটো কথা কৈ আছিলোঁ মই ৰখি দিয়া আমি আহি পালোহি তেজপুৰ স্থিত বামুনি পাহাৰ বামুনি হিল আৰু এই বামুনি হিলতে আছে বহু পুৰণি মঠ মন্দিৰ আদিৰ বহুতো ধ্বংসাৱশেষ আৰু সেইবোৰকে আমি আপোনালোকক আজি এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম গতিকে এই ভিডিঅ'টো আপোনালোকে উপভোগ কৰক ভাৰতীয় দণ্ডবিধি আইনৰ 1958 চনৰ দফা 24 অনুসৰি এই কীৰ্তিচিহ্নসমূহ ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছে গতিকে এইবোৰৰ ওপৰত কোনোবাই কিবা হানি বিঘিনি কৰিলে তেওঁ আইনমতে দণ্ডনীয় হ'ব বুলি ইয়াত স্পষ্টকৈ উল্লেখ আছে আপোনালোকে ভিডিঅ'ত দেখিলে কিদৰে বিভিন্ন ধৰণৰ মঠ মন্দিৰ আৰু বেলেগ যিবিলাক পুৰণি কীৰ্তিচিহ্ন আছিলে তাৰ ধ্বংসাৱশেষবোৰ কিছু অংশ কিছু পৰিমাণে বামুনি পাহাৰত সংৰক্ষিত কৰি ৰখা হৈছে আৰু যদি আপোনালোকে আহিবলৈ বিচাৰে তেতিয়াহ'লে বামুনি হিলছত আহিব পাৰে ইয়াত এই ধ্বংসাৱশেষবোৰৰ অৱশিষ্ট আপোনালোকে চাব পাৰিব আৰু আমিও চেষ্টা কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে এয়া দেখিলে আপোনালোকে বামুনি হিলছৰ বামুনি পাহাৰ আছিলে বামুনি পাহাৰৰ যোনটো আৰত্ব কথাটো ইয়াত বিভিন্ন মঠ মন্দিৰৰ বা যিখিনি ভগ্নাৱশেষখিনি ইয়াতে সংৰক্ষিত কৰি ৰাখিছে আৰু ইয়াত বহুত শিঙৰি মন্দিৰ আছে তেনেকুৱা বহুতখিনি মন্দিৰ ধৰক তেনেকুৱা ভগ্নাৱশেষখিনি ইয়াতে সংৰক্ষিত কৰি পেলাই থৈছে এয়াই আছিলে আৰু বাকী জ্যোতিকামলে শেষ কৰিব বাকী যদি ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু নতুন জেগা এটাত গৈ আছোঁ নেক্সট ভিডিঅ'ত পাব আপোনালোকে তেতিয়ালৈকে বাই